বিপ্লৱ ৰায় আপুনি কোনটো সংগঠনৰ পৰা এক্স কে এল কিহত যোগদান বি পি এফক যোগদান কৰিছোঁ আজি। কি কাৰণত BPF যোগদান কৰিলে? বি পি এফক যোগদান কৰা আমাৰ ভালেকেইটা কাৰণ আছে। মানে যোৱাকালি যিটো আমি দেখিছোঁ গোলগঞ্জত আমাৰ আক্ৰাচুৰ ভাইগিলাক কোচ ৰাজবংশীক যি হাৰে মানে বিজেপি চৰকাৰৰ নেতৃত্বত পুলিচে যেনেকৈ কিবা কৰিছে আৰু অত্যাচাৰ কৰিছে, মাৰিছে, মূৰত মাৰিছে, বহুত কিবা কিবি কৰিছে। তাৰ কাৰণে আমি বিজেপি চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু এইবাৰ যেনে তেনে আমি বি পি এফ চৰকাৰক জয়যুক্ত কৰিমেই আৰু কি, আৰু বিজেপি চৰকাৰ হটাও, অসম বাচাও। বিজেপি দেখা গৈছিল যে মানে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে দাবী কৰিছিল। হয় হয় কৰিছোঁ কিন্তু দিয়া নাই। বিজেপিয়ে দিয়া নাই। হয় হয় আপোনালোকৰ কি পৰৱৰ্তী ৰূপ? এইটো ইলেকশ্যনৰ পিছত গম পাব বিজেপি চৰকাৰে। আগন্তুক যিটো 26ৰ আমাৰ ইলেকশ্যন আছে না, তাতে সেইটো গম পাব। এইবাৰ BTC নিৰ্বাচনত আপোনালোকৰ কেনেকুৱা সহযোগ বি পি এফক ফুলফিল আমি বি পি এফক ছাপোৰ্ট কৰিছোঁ এইবাৰ। কি দাবী থাকিব? দাবীটো আছে বহুতকেইটা দাবী। মানে এক নম্বৰ আছে আমাৰ যিটো মাটিৰ সমস্যা, আৰু যিবিলাক আমাৰ দীৰ্ঘদিনীয়া দাবী এইটোতো নহ'ব না, যিটো আমাৰ ST বা জনজাতিকৰণ, এইগিলাটো আমাৰ থাকি যাব চৰকাৰৰ লগত। আপোনালোকে আজি কোনটো সমষ্টিত কিমানগৰাকী প্ৰাৰ্থী? আমি আজি জমদুৱাৰ সমষ্টিত আহিছোঁ, 28 নং জমদুৱাৰ যিটো, তাত আমি মোটামুটি 45 জন আহিছোঁ। গোটেই KL হয় হয় গোটেই KL KL হয় এক্স KL। ইয়াতে কোন কোন আছে? KLৰ নেতৃত্ব কোন? নেতৃত্ব আছে আমাৰ পৱন ছাৰ, চেণ্ট্ৰেল ছেক্ৰেটাৰী এজেছ, আৰু আমাৰ কৰ্মীবিলাক আছে এক্স KL। আপোনাৰ KLৰ সমস্যাবিলাকৰ এতিয়ালৈকে সমাধান সমস্যা সমাধান হোৱা নাই। মানে দিম বুলি কৈছে বহুত দিনৰ পৰাই, কিন্তু আজিলৈকে যিবিলাক আমাৰ এক্স KL শ্বহীদ হৈছে, শ্বহীদসকলক, শ্বহীদ ফেমিলিক যিটো মানে প্ৰতিমূৰ্তি বনাব কথা আছিলে, সেইটো আজিলৈকে আমাক বিজেপি চৰকাৰে দিয়া নাই। পুনৰ সংস্থাপন এতিয়ালৈকে এজনকো পোৱা নাই। হয় প্ৰতাৰণা কৰি আছে, বহুত দিনৰ পৰা কৰি আছে। মানে চেণ্ট্ৰেলতো বিজেপি চৰকাৰ, আজি ৰাজ্যতো বিজেপি চৰকাৰ। নিজস্ব মানে সদিচ্ছা নথকাৰ কাৰণে হয়তো আজি আমাৰ যিটো ST এইটো হোৱা নাই। মানে চেণ্ট্ৰেলত বিজেপি চৰকাৰ, আমাৰ ৰাজ্যতো বিজেপি চৰকাৰ, তথাপিও আজিলৈকে আমি যিটো পাব লগা আছিল প্ৰাপ্য দাবী, সেইটো আমি পোৱা নাই ন।